বাগান বাগান দাদা কাঁচা বাদাম ই যিটো নাম কৈছে সেইটো কৈ দিওঁ নেকি নালাগে নাম বাদাম নহয় কাঁচা বাগানৰ মাজত আছো ই মেনেজাৰ আপোনালোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই বৰ্তমান যাব ওলাইছোঁ মাজুলী আৰু এতিয়া আমি মাজুলীত যাবলৈ ওলাই আছোঁ 8টা বাজিছে আৰু আমি পাৰ্থদা আৰু মই গৈ আছোঁ মাজুলী আৰু বিশেষ আমি ব্যক্তিগতভাৱে যোৱা নাই আৰু কিছু অফিচিয়েলি কামৰ কাৰণে গৈছোঁ তথাপিতো চেষ্টা কৰিছোঁ মানে ব্লগটো বনাবলৈ যিকণ সময় পাওঁ সেইকণ সময়ত মই ব্লগটো বনাবলৈ চেষ্টা কৰিম বা কিবা কিবি দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ব'লক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আগৰ পিছে ইমান তেনেকৈ মই ব্লগবিলাক বনাবলৈ সুবিধা নাপাওঁ যিকণ সময় পাওঁ সুবিধা পাওঁ সেইকণ সময়তে মই ব্লগটো বনাবলৈ চেষ্টা কৰোঁ যিমান পাওঁ আৰু ইমান এটা ঠিক ভাল নহ'বও পাৰে আপোনালোকে ইমান এটা ভাল নাপাবও পাৰে কিন্তু তথাপিতো মই অকণমান চেষ্টা কৰোঁ আৰু চেষ্টাৰ সৈতে যিহেতু একো নাই তথাপিতো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব তেতিয়াহ'লে ব'লক আৰু আমিও 8টা বাজিছে যিহেতু ঠিক নাই আমি কলিয়াবৰ পাই লওঁ কলিয়াবৰ পোৱাৰ পিছত আমি গম পাম যে যোৰহাট হৈ যাম নে লখিমপুৰ এইটো বিহপুৰীয়া হৈ যাম কাৰণ যদি যোৰহাট হৈ যাওঁ যিহেতু আমাৰ গাড়ী লৈ যাম বা ফেৰীত আমি গাড়ীখন পাৰ কৰিব লাগিব তো চাওঁ এইখিনিতে আমাৰ অকণ খেলি মেলি হৈ আছে কিন্তু আমি কি কৰোঁ আমি এতিয়া গম পোৱা নাই তো তথাপিতো যাওঁচোন যিহেতু 8টা বাজিলে আমি জাষ্ট কামৰ কাৰণে ৰখিছোঁ তো ইয়াৰ পিছত আমি ওলাই আছোঁ তো এনেকৈয়ে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু পুৱাই ঠিক আমি 8 বজাৰ লগে লগে গুৱাহাটীৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আশা কৰোঁ 3টা বজাত আমি যাতে যোৰহাট পাই যাওঁ নিমাতী ঘাট তাতে আমাৰ ফেৰীখন আছে আৰু ফেৰীখনত আমি যাব লাগিব যিহেতু আৰু আমি ফেৰীৰ লগত একো কথা চথা তেনেকৈ হোৱা নাই কাৰণ আমি ফেৰীখন পাওঁ নে নাপাওঁ আমাৰ তেতিয়াও কনফাৰ্মেশ্যনটো আমি পোৱা নাই কাৰণ গাড়ীখনো যিহেতু পাৰ কৰিব লাগিব গতিকে তাতো বহুত ছিষ্টেম থাকে গতিকে চাওঁচোন আমি ফোনত কথা পাতি আছোঁ তো তেওঁলোকে যদি আমাক কনফাৰ্মেশ্যনটো দিব তেতিয়া আমাৰো ভাল লাগিব আৰু আশা কৰোঁ আমি 2:30 বজাত যাতে পাই যাওঁ কাৰণ 3টা বজাত যিটো উঠাব লাগিব তো ব'লক আমাৰ যাত্ৰা যিহেতু আমি আৰম্ভ কৰিলোঁ আপুনিও চাওক আমি যিমান পাৰোঁ দেখাব চেষ্টা কৰিম আমি ফেৰীখন মানে কিবা প্ৰকাৰে মানে বুকিং কৰিলোঁ অনলাইন বুকিং নাছিলে তাৰপিছত ফোন চোন কৰি কিবা কৰি মেলি মানে ফেৰীখন বুকিং কৰিলোঁ তো পাৰ্থদাই ড্ৰাইভিং কৰি আছে তো পাৰ্থদা কেনেকুৱা লাগিছে ড্ৰাইভ কৰি ৰাস্তাটো পূৰা একদম মানে এইখিনিয়ে বেয়া গুৱাহাটীৰ পৰা নগাঁৱলৈকে যেনে ভালকৈ হেৰি গ'ল কিন্তু এতিয়া এইখিনিয়ে পূৰা যিহেতু বাইপাছটো বনাই আছে তো অসুবিধা হৈ আছে মানে ইমান আমি পিকআপত যাব পৰা নাই তথাপিতো আমি যেতিয়া মেপত চাইছোঁ 4 ঘণ্টাই দেখাই আছে তো আমি এতিয়া বৰ্তমান কাজিৰঙাত সোমাই আছোঁ তো এতিয়া কাজিৰঙা নে কালাপাহাৰ কালাপাহাৰ আহি গৈছে চৰি এইটো বুঢ়াপাহাৰ তো আমি এতিয়া বুঢ়াপাহাৰ মাজে মাজে গৈ আছোঁ একচুৱেলি মই আকৌ কিন্তু এটা কথা এই হেৰি জখলা বন্ধাৰ পিছৰ পৰা পাৰ হোৱা আজি মোৰ 5 বছৰ হৈ গ'ল 5 বছৰ মূৰত এইটো চাইডে আকৌ আহিছোঁ এগেইন তো 5 বছৰ মূৰত এগেইন যেতিয়া আহিছোঁ মোৰ বহুত ভাল লাগিছে বহুত ভাল এটা এক্সপিৰিয়েঞ্চ হৈছে এইবাৰ মই পাৰ্থদাৰ লগত আহিছোঁ আশা কৰোঁ মানে আপোনালোকেও একদম পূৰা ৰোডটো বহুত ভাল পাইছে জানে যিসকলে জানে আৰু কিন্তু বহুত ভাল এটা ৰোড এইটো কিন্তু মই একদম 5 বছৰ পিছত মানে মিছ কৰিছোঁ আৰু এইটো 5 বছৰ পিছত মই আকৌ এগেইন আহিছোঁ তো চাওঁ কি হয় তো বাকী খুব সোনকালে পাব লাগে এতিয়া আমি 11:15 হ'ল তো আমি এতিয়া ইয়াতে আছোঁ তো আমি 2:30 বজাত যিহেতু পাবগৈ লাগিব নিমাতী ঘাট তো চেষ্টা কৰোঁ যিমান পাৰোঁ সোনকালে যাবলৈ আমি এতিয়া বৰ্তমান কাজিৰঙাৰ ভিতৰত আছোঁ আৰু আগতে জানে আপোনাৰ কাজিৰঙাৰ ভিতৰত এইটো ৰাস্তাটোত গৈ বহুত ভাল লাগে আৰু মানে যিমানটো জানো আৰু চাগে 3-4 বছৰ পিছত চাগে আমি যেনেকৈ আগতে যেনেকৈ মানে যোৰহাট আহিলে বা শিৱসাগৰ ডিব্ৰুগড় মৰাণ এনেকৈ আহিলে তিনিচুকীয়া আহিলে তেনেকৈ আমি কাজিৰঙা এই ৰাস্তাটো মই দেখাই আছোঁ এই ৰাস্তাটো এনেকৈ আহোঁ তো এই ৰাস্তাটো চাগে আৰু চাগে 2-3 বছৰ পিছত এইটো ফ্লাইঅভাৰ হৈ যাব তো ফ্লাইঅভাৰ হোৱাৰ পিছত আৰু চাগে ওপৰি যাব লাগিব তো কাজিৰঙা তেনেকৈ চোৱাটো নহ'ব কিন্তু যিসকল আহে চাগে নিশ্চয় চাগে তেনেকুৱা তলতে কিবা ৰাস্তা থাকিব তো তলতে তেনেকুৱা ৰাস্তা আহিব লাগিব তো এইটো যদি ফ্লাইঅভাৰ হৈ যায় তেতিয়াহ'লে আমি ফ্লাইঅভাৰ ওপৰেদি গৈ পেলাই মানে কাজিৰঙাখন দৰ্শন কৰিব লাগিব তো এইটো বহুত মানে বেলেগ এটা হেৰি হৈ গৈ আছে চাওঁ যদি সেইটোতো হৈ যায় আৰু ভাল লাগিব যিহেতু যিমানখিনি ডেভেলপ হৈ গৈ আছে তো সিমান ডেভেলপ হৈ গৈ থাকিলে আমাৰ বস্তুবিলাক মানে ভাল হৈ যায় বা এইখিনি জীৱ জন্তু যিহেতু পাৰ হৈ থাকে তো এইখিনি অলপ সুবিধা হৈ যায় যদি ফ্লাইঅভাৰটো হৈ যায় তো ভাল লাগিব তো আমি এতিয়া বৰ্তমান কাজিৰঙাৰ মাজত আছোঁ আৰু আমি যেতিয়া গুগল মেপত চাইছোঁ তো আমাৰ 2 ঘণ্টা দেখাইছে 2 ঘণ্টাত আমি নিমাতী ঘাট পাই যাম
আশা কৰোঁ 2টা বজাৰ আগত যদিও আমি নিমাতীঘাট পাই যাওঁ তো বহুত ভাল হ'ব, যিহেতু 3টা বজাত আমাৰ ফেৰী আছে। তো যিমান পাৰোঁ আমি সোনকালে যাবলৈ চেষ্টা কৰি আছোঁ, একদম একো নোখোৱা নেমেলাকৈ। তো একদম পাৰ্থদা মানে অকণ ভাগৰ লাগি গৈ আছে, মন অলপ ড্ৰাইভ কৰি গৈ আছে, ভাগৰ লাগি গৈ আছে। চাওঁ, তাৰপিছত আমি অকণ বোকাঘাটত ৰখি গৈ মেলি কিবা এটা খাই মেলি তাৰপিছত মানে কি কৰোঁ আমি ভাবি ল'ম আৰু। তো এতিয়া আমি ফাইনেলি কহৰাত ৰখি দিলোঁ অকণমান, মানে চাওঁ গাৰ্ডেন তো একদম দিল গাৰ্ডেন মানে বাগান দাদা কাঁচা বাদাম আমাৰ তাতে নাইতো পাবি কাঁচা কি বাগান, ইয়াতে পাবি দাদা তুমি কাঁচা বাগান, কাঁচা বাগান আছে। একদম মজা এটা হেৰি আছে, ধুনীয়া লাগিছে। একদম মানে মোৰতো ভিতৰত সোমাই যাবলৈ মন গৈ আছে, কিন্তু মই সোমাব নোৱাৰোঁ। একদম পূৰা ধুনীয়া এটা হেৰি আছে, একদম মজা লাগি আছে। কাঁচা বাদাম নহয়, কাঁচা বাগানৰ মাজত আছোঁ। আমি এতিয়া ফাইনেলি বোকাঘাট পাই গ'লোঁ। তো বোকাঘাটত গাড়ী চাড়ী পাৰ্ক কৰি ল'লোঁ। তো মানে কিবা এটা খাই লওঁ, বিকজ বহুত ভোক লাগিছে, যিহেতু মৰ্ণিং 7টা বজাতে আহিছোঁ। তো বহুত ভোক লাগিছে, একো খোৱা নাই। তো কিবা এটা খাই লওঁ বোকাঘাটত, আৰু আগতেও মই বোকাঘাটত খাওঁ, খুব ভাল লাগে পুৰি চব্জি। তো বোকাঘাটত খাই লওঁ। আৰু এতিয়া আমি বৰ্তমান বোকাঘাটত আছোঁ, আৰু বোকাঘাটৰ বোলে পেৰাটো এনেও আমি জানোৱে খুব ফেমাছ। তো এতিয়া পেৰা নাখাওঁ, বহুত ভোক লাগিছে, কাৰণ এতিয়া পেৰা খাই থকা সময় নাই। তো আমি যিহেতু একদম পূৰা হেৰি হৈ আছে, তো আমি যিমান পাৰোঁ ৰুটি পুৰি চুৰি বা ভাত চাত তেনেকুৱা খাবলৈ চেষ্টা কৰোঁ। তো এতিয়া আমি পুৰি চব্জি খাই ল'লোঁ, আৰু বোকাঘাটৰ এইখনতো একদম পূৰা, আৰু চবেই জানে একদম পূৰা পিয়ৰ একদম পুৰি চব্জি। মই আজি যিহেতু এইপিনে আকৌ 5 বছৰ 6 বছৰ মূৰত আহিছোঁ এইটো চাইডে। তো বোকাঘাটত আকৌ ৰখি পেলাই যেতিয়া মই পুৰি খাইছোঁ, এইখন মানে হোটেলত মই এইফালে আহিলে মানে খাওঁৱেই। সেই আগতেও সেই কলপাতত দিয়া পূৰা খালোঁ। তো 3টা ৰুটি খালোঁ, 3টা সম্পূৰ্ণ খাব নোৱাৰিলোঁ, তথাপিও খালোঁ। তো খাই এতিয়া আমি যাওঁ, যিহেতু ইয়াত আমাৰ 1টা বাজি গ'ল। তো ব'লক, কাৰণ ফেৰী 3টা বজাত যাব, তাৰ আগত গাড়ী চাড়ী মানে উঠাব কৰিব লাগিব। তো 2:30 বজাত মানে যেনে তেনে কিবা এটা প্ৰকাৰে হ'লেও আমি পাবগৈ লাগিব। তো পাৰ্থদা খাই হৈ গৈছে, তো ময়ো গাড়ীখন লৈ যাব লাগিব, কাৰণ পাৰ্থদা আকৌ ৰখি আছে। তো পাৰ্থদাক উঠাওঁ আৰু যাওঁ, কাৰণ মানে বহুত দেৰি হৈ গৈছে যিহেতু, আৰু আমি বেছি দেৰি নৰখোঁ, কাৰণ ইয়াত আমি যিমান সময় ৰখি দিম তো আমাৰ কাৰণে লোকচান হৈ যাব। তো আমি এতিয়া ওলাই দিওঁ, কাৰণ 3টা বজাৰ কথা আছে। যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিব লাগিব। পাৰ্থদাক খাই হ'লনে নাই নাজানো, তো পাৰ্থদাক উঠাওঁ। তো ফাইনেলি আমি এতিয়া যোৰহাট পাই গ'লোঁ, যোৰহাট টাউন। এইখিনি ৰখিলোঁ, আমাৰ সুদীপ্ত আৰু কলিয়াক লগ পালোঁ। তো একদম বহুত বছৰ মূৰত আমাৰ এতিয়া সুদীপ্ত বহুত ডাঙৰ মানুহ হয়, 30 কাম কৰা মানুহ হয়, বহুত জ্ঞানী মানুহ হয়। তথাপিতো ভগৱানে ক'লে লগ যে পালোঁ। তো মানে যোৰহাট টাউনত এনেকুৱা পটককৈ লগ পালোঁ। মোক কিবা এটা খুৱাম বুলি ক'লে, কি খোৱাবা, বেয়া বস্তু নহয়, কি ভাল বস্তু খোৱাবা, এইটো কৈলোঁ। ই যিটো নাম কৈছে সেইটো কৈ দিওঁ নেকি? নালাগে, নাম ল'ব, যিটো কৈছা সেইটোকে কৈ দিওঁ, সেইটো নাম ল'ব নালাগে। ইহঁতে কিবা এটা খুৱাব, মিঠাই চিঠাই কিবা এটা খুৱাব, খাই পেলাই যাওঁ, কাৰণ 3টা বজাৰ আগত পাবগৈ লাগিব। তো ভাল লাগিলে, চুলিটো বহুত ডাঙৰ মানুহ, 30 কাম কৰা মানুহ। কোনোবা যদি আহে গান চান গাবলৈ, আমাৰ চুলিটোৰ লগত লগ কৰিব পাৰিব ন। দি দিম মেনেজাৰ, মই আছোঁ। ই মেনেজাৰ, কলি আমাৰ মেনেজাৰ আছে, এইটো ভাল চলিব। এতিয়া আমি নিমাতীঘাট পাই গ'লোঁ। একচুৱেলি আমাৰ বহুত মানে প্ৰব্লেম হ'ল। কি হ'ল, মই আগৰ যিটো মাথাউৰি দেখিলোঁ, মাথাউৰিটো দেখি পেলাই ভাবিলোঁ যে অলপমান আছে, মানে মাথাউৰিটো পাৰ হৈ পেলাই আমি মানে পাই যাম। তো এইখিনিতে ৰখিলোঁ, আকৌ মানে আমাৰ পেচাব চেচাব কৰা লাগিলে মানে। তো এইখিনিতে ৰখিলোঁ আমি দুইটা, ৰখাৰ পিছত মানে অকণ ৰখাৰ পিছত এইফালৰ পৰা আমি যিহেতু আমি ফেৰীখন অনলাইন বুকিং নাছিলে, তো অনলাইন বুকিং নাছিলে, আমি বেলেগ এটাৰ থ্ৰুৱেদি আমি বুকিং কৰিছিলোঁ। তাৰপিছত ইয়াৰ পৰা ইঞ্জিনিয়াৰে ফোন কৰিছে, বোলে হেৰি দাদা ক'ৰ পালেহি, বোলে আমি এইডোখৰ পুল এটা বনাই আছে আহোঁতে, এইখিনি পুলটো অকণমান জাম হওঁতে আমি ফচি গ'লোঁ। বা তাৰপিছত তেখেতে কৈছিল আমাৰ 4 মিনিট আছে এই বোলো দাদা অকণমান ৰখি দিয়ক, মই গৈ আছোঁ। মই যিমান পাৰোঁ মানে ৰাস্তা একদম বহুত বেয়া, যেনে তেনে মই গাড়ীখন চলাইছোঁ, মানে শ্লিপো কৰি দিছে, উপায় নাই বালিহে। তো তাৰপিছত আৰু একদম আহি পেলাই ফোন কৰিছোঁ, একদম মানে কি আমিও গাড়ীখন উঠাইছোঁ, তেওঁলোকে ৰখি আছে, গাড়ীখন উঠাইছোঁ, আৰু আমাৰ কাৰণে ৰখি আছিলে, গাড়ীখন উঠাইছোঁ, আৰু জাষ্ট ফেৰীখন হৈছে। আৰু এতিয়া আমি মাজুলী যাত্ৰা কৰি আছোঁ, কমলাবাৰী যিটো ঘাট হয় সেইটো ঘাটলৈ আমি যাত্ৰা কৰিছোঁ। থেংক ইউ ভাস্কৰ, থেংক ইউ লাটু, থেংক ইউ আনন্দ, মানে যোৰহাটৰ এজন আছিলে, ধন্যবাদ জনাইছোঁ তেওঁলোকক। তো ইমান ধুনীয়াকৈ আমাক হেল্প কৰি দিয়াৰ কাৰণে, বা ইমানখিনি সুবিধা কৰি দিয়াৰ বাবে। তো গাড়ীখন মানে ছেফলি আমি ধুনীয়াকৈ হেৰি কৰি ল'লোঁ। তো এতিয়া আমি গৈ আছোঁ।
আৰু একচুৱেলি মানে কি মই আপোনালোকে বিশেষকৈ জানে যে মই মানুহৰ আগত বেছি কথা ক'ব নোৱাৰোঁ, একদম অকণমান লাজ লাগে, সেইকাৰণে মই বেছি কথা ক'ব নোৱাৰোঁ। সেইকাৰণে আকৌ গাড়ী আগত পুনৰ আগত বহি পেলাই মানে কৈ আছোঁ। পাছ হয় তো 45 মিনিটছ আমাৰ ইয়াৰ পৰা লাগিব। তো বাকী সিফালে আমাৰ যোগাৰ হৈ আছে। মাজুলী পোৱাৰ পিছত নিশ্চিন্ত এনেকুৱা লাগে যে নিজৰ ঘৰখনত আহিছোঁ, নিজৰ জেগাত আহিছোঁ, নিজৰ ঠাইত আহিছোঁ এনেকুৱা যেন লাগে। কাৰণ সেইখিনি মানুহ মানে মোৰ যিখিনি মানুহ মানে মই পোৱাৰ পিছত বা মোৰ যিখিনি মানে বন্ধু বান্ধৱী এইখিনি পোৱাৰ পিছত বা বন্ধু বান্ধৱীৰ লগতে বা ভণ্টিহঁতৰ যিখিনি সকলোকে মই পোৱাৰ পিছত মানে মোৰ বহুত ভাল লাগে। তো আশা কৰোঁ আপোনালোকেও ভাল পাব, যিমান পাৰোঁ মই চেষ্টা কৰিম। তো এইখনে তো বেছি হেৰি নাই, এইখন আছে। তো এইফালে বাকীখিনি হেৰি হৈ আছে, একদম পূৰা গাড়ী চাড়ী উঠাই দিলোঁ। তো মই গাড়ীৰ ভিতৰত বহি লৈছোঁ আৰু গাড়ী পূৰা ৰবেখন পূৰা শ্ল'লি গৈ আছে, কাৰণ সোঁতটো উভোতা হয় ন, সেইকাৰণে। আৰু গাড়ীৰ ভিতৰত থাকি মোৰ বহুত গৰম লাগিছে, বহুত গৰম লাগি গৈছে, সেইকাৰণে মই বাহিৰত যাম এতিয়া আৰু বাকীখিনি আপোনাক দেখাই আছোঁ। আমি যিহেতু পাই গ'লোঁ, এতিয়া মানে গৈ আছোঁ আৰু পূৰা একদম ফ্লাইট গৈ আছোঁ। সিহঁতৰ সোনকালে পাওঁগৈ যাতে, সেইফালৰ অকণ টাইম লাগিব। তো কিন্তু বহুত ধুনীয়া লাগে মানে, আৰু একদম পূৰা হেৰি ৰোপেক্স অলপ চাইডে যায় আৰু বহুতখিনি ঘূৰিব লাগে, যিহেতু একদম মাজত মানে কি এতিয়া হেৰিবিলাক ওলাই গৈছেতো, পাতিচোৱাবিলাক ওলাই গৈছে, চববিলাক ওলাই গৈছে, সেইকাৰণে অকণমান মানে আঁতৰি ঘূৰিব লাগে। কিন্তু মই বহুত এক্সাইটেড মানে, আপোনাক ইয়াৰ আগত মই দিছিলোঁৱে মাজুলী যেতিয়া মই আহিছিলোঁ, ৰাসত আহিছিলোঁ, সেই তেতিয়াও মই কামতে আহোঁ, কিন্তু তথাপিতো সেই কামৰ মাজতে অকণমান সময় উলিয়াই মানে ব্লগটো বনাবলৈ মই যিমান পাৰোঁ চেষ্টা কৰোঁ, কিন্তু মানে উপায় নাই আৰু। কিন্তু ভাল লাগে। ইয়াৰ আগৰবাৰ হওঁতে মই কৈছোঁ যে লাটু ভাস্কৰহঁত কিন্তু মানে বহুতখিনি হেৰি মানে কেয়াৰ লয়, আৰু বাকী থকা কৰাৰ পৰা আদি কৰি সেইখিনি গোটেইখিনি একদম চব হৈ গৈছে। তো মানে বহুত এক্সাইটেড হৈ আছোঁ। তো আৰু এটা বস্তু ইয়াত মানে কি বাথৰুমটো চাওকচোন, একদম ইমান লেতেৰা কৰি ৰাখে, গুটকা খাব আৰু তাতে হেৰি কৰিব, ইমান লেতেৰা কৰি ৰাখে। মোৰ নিজে মানে একদম সোমাবলৈ ইমান মানে আফচোচ লাগিলে নহয়। এইবিলাক মানে মানুহে কৰিব নালাগে আৰু নাপায়। আৰু অৱশেষত আমি আহি পাই গ'লোঁ, এই এতিয়া নাওখন একদম লগাব আৰু পাৰত। তো আমি পাই গ'লোহি। গড, এয়া গৈ আছে। এইখন দেখিছে, এইডোখৰ দেখিছেনে, ওখকৈ যে বনাই আছে, সেইডোখৰতে এইখিনিতে মানে আগৰ সেইখন গৈ পেলাই এনেকৈ মানে ৰখি দিব আৰু মানে গাড়ী চাড়ীখিনি নমাবলৈ লাগিবতো। পাইলোহি যে, কিন্তু নাজানো আপোনালোকক কি দেখাব পাৰোঁ, কি কৰিব পাৰোঁ। বাট মই মানে বহুত মানে সুখী আৰু মানে কি একচুৱেলি কামত আহিব পাৰোঁ, ব্যক্তিগত কামত নাহিলেও অফিচিয়েলি কামত আহিলোঁ, কিন্তু অন্ততঃ মানে কি দুবাৰ এবাৰ আহিব পালোঁ। কাৰণ একদম মোৰ বাক বিয়া দিছিলোঁ 2011 চনত, 11 চনত নে 10 চনত মই তেতিয়াই আহিছিলোঁ, তেতিয়া মাজুলী আহিছিলোঁ, কিন্তু ইমান তেনেকুৱা মানে হেৰি নাছিলে। আকৌ পুনৰ আহিলোঁ, দুবাৰকৈ আহিলোঁ। নৱেম্বৰত আহিলোঁ, আৰু একচুৱেলি কি 2021 চনত আহিলোঁ, আৰু 2022 চনতো আহি গ'লোঁ, মানে ক্লিয়াৰ, মানে 2022 চনত আকৌ নেক্সট নাহিলে হৈ যাব। তো আমি আহি গ'লোঁ। আমি আহি পাই গ'লোঁ গড়মূৰ, আৰু গড়মূৰৰ এখন লজত মানে আমাক থকা আজি ব্যৱস্থাটো কৰি দিয়া হৈছে। তো আমি এতিয়া গড়মূৰ পাই গ'লোহি। তো আমি ক'ত আছোঁ মানে এনেকুৱা মানে একদম পূৰা ধুনীয়া এটা জেগাত আছোঁ, মানে দেখাই আছোঁ। এইখন একদম পূৰা ব্ৰিজ হয়, এইখন বাঁহৰ ব্ৰিজ হয়। তো ইয়াদি যাব লাগিব, আগত মানে লজটো আছে, মানে হেৰি মানে চাংঘৰৰ নিচিনা মানে। তো তাত আছোঁ। তো তাত আমাক এৰেঞ্জ কৰি আছে, একদম আৰামছে বাঁহৰ এৰি দি পিনে পানী চানী আছোঁ। তো বাঁহৰ মানে এখন দলং, মানে আমিতো সাঁকো বুলিয়ে কৈ দিওঁ আৰু। তো বাঁহৰ দলংখনতে আহিবলৈ এইবিলাক দেখিছে। তো এনেকুৱা ধৰণৰ মানে একচুৱেলি এতিয়া ৰাতি হৈ গ'লতো, তো মানে ইমান মানে হেৰিটো নাহিব পাৰে, কিন্তু দেখাই আছোঁ। আমি আহি পাই গ'লোঁ মাজুলী, আৰু মাজুলী আহি পাই এতিয়া একদম অলপ ফ্ৰেছ হৈ লৈছোঁ, একদম কিবা অশান্তি লাগি গৈছে। মানে ট্ৰেকচুট পিন্ধি ল'লোঁ, কাপোৰ চাপোৰ সলাই কৰিলোঁ, একদম মুখ হাত ধুই কৰি ল'লোঁ। আৰু আমি যিটো ঘৰ আছোঁ, মানে আমি বৰ্তমান আছোঁ গড়মূৰত। তো গড়মূৰত আছোঁ। তো গড়মূৰৰ এখন বেম্বো মানে হাউচত আছোঁ, মানে বেম্বো ঘৰত আছোঁ। মানে এনেকুৱা ধৰণৰ গোটেইটো একদম বেম্ব'ৰ দি বনোৱা, মানে বাঁহেদি বনোৱা এনেকুৱা বহুত মানে চাংঘৰ টাইপৰটো আছে, বা এনেকুৱা ধৰণৰ মানে বেলেগকৈ ঘৰ আছে। আৰু স্পেচিয়েলি ইয়াত কি হ'ল, এই যিখন আমাৰ বিচনা, এই বিচনাখন হ'ল এইখিনি পকা দি
এইখিনি পকা দি দিয়া আৰু এখন কাঠা দি দিছে আৰু স্পঞ্জৰ টাইপৰ আৰু বাকীখিনি বাঁহ এনেকৈ বাঁহ দি দিছে তো এইখন হ'ল আৰু এইখন বিচনা এইখনত দুজন শুব পাৰে আৰু এইখন হ'ল ছিংগুল বিচনা এইখনত এজন শুব পাৰে বাকী এখন টেবুল দি দিছে আৰু বাথৰুমটো মই দেখাই আছোঁ এইটো হ'ল বাথৰুমটো তো এইটো বাথৰুমটো ইমান বেয়া নহয় বহুত ধুনীয়াই ঠিকে আছে বাৰু চাফ চিকুণ বাকী মানে কি বাথৰুমটো বিশেষকৈ চাফ চিকুণ লাগে তো এয়াই আছিল গুৱাহাটীৰ পৰা মাজুলী যাত্ৰা গুৱাহাটীৰ পৰা মাজুলী যাত্ৰাটো খুব ভালেই হ'ল আৰু বাকী আশা কৰোঁ কাইলৈ যদি থকাটো হৈ যায় যিহেতু আমাৰ কামটো সমাপ্ত হৈছে যদি কাইলৈ থকাটো হৈ যায় তো বাকী দেখাবলৈ চেষ্টা কৰিম আৰু যদি যাব লগা হয় তো মাজুলীৰ পৰা গুৱাহাটী যাত্ৰাটো মই দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ মোৰ বহুত টোপনি ধৰিছে বহুত টায়াৰ্ড হৈ গৈছোঁ মই একদম পূৰা ড্ৰাইভিং কৰি কাজিৰঙাৰ পৰা একদম ভাগৰ লাগি গৈছে ইয়াতো বহুতখিনি ঘূৰিব লগা হ'ল তো মোৰ বহুত টোপনি ধৰিছে তো এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ কিবা এটা খাই মেলি মই শুই যাওঁ